Hello dosto, video eta start কৰিবলৈ লৈছো ইয়াতে এজন ড্ৰাইভাৰ আছে বহুত সিনিয়ৰ ড্ৰাইভাৰ পুৰানা ড্ৰাইভাৰ আৰু কেবিনত আছে এজন আৰু বাহিৰত আছে এজন দুজন আছে আৰু লগত আছো মই ক্যামেৰাম্যান ও মাই গড গতিকে দোস্ত মই দুটামান কথা খুদিম আমাৰ এই ড্ৰাইভাৰ বন্ধুসকলক হিয়তে কি এনসাৰ দে আচ্ছা বন্ধু আতাহাৰ মন্দল এটা কওকচোন দুটামান কথা যে গাড়ী চলোৱা কিমান বছৰ হ'ল মোটামুটি 12 বছৰ মান হ'ল 12 বছৰ মান হ'ল তে 12 বছৰত মোটামুটি বহুত এটা এক্সপেৰিয়েন্স পাইছে হয় না এক্সপেৰিয়েন্স পাইছে তো হ'বই তো লাইফটো বনাব পাৰিব নে ড্ৰাইভিং কৰি বৰ্তমান যি কন্ডিশন বৰ্তমানে যি কন্ডিশন আৰু তেনেকুৱা মানে খুব কষ্টজনক কষ্টজনক হৈছে নহয় বয় বস্তুৰ দাম বাঢ়ি গৈছে তো দাম বাঢ়ি গৈছে আগৰ নিচিনা নাই নিশ্চয় চলিবৰ কাৰণে চাগে কষ্ট হৈছে খুব তো কষ্টৰ মাজেদি চলিব লাগিব ঠিক আছে আৰু এজন আছে ড্ৰাইভাৰ বন্ধু আমাৰ দুই এষাৰ কথা কম আচ্ছা বন্ধু কওকচোন কিমান বছৰ গাড়ী চলালে 20 বছৰ 20 বছৰ বাবা হাই ফাই এক্সপেৰিয়েন্স 20 বছৰ 20 বছৰত মোটামুটি কিবা জীৱনটো চলাৰ কাৰণে মোটামুটি সেটিং হ'ব পাৰিছে নে নাই হোৱা নাই এতিয়ালৈকে মানে সেটেল হোৱা নাই আৰু কেই বছৰ মান লাগিব সেটেল হোৱাতে ক'ব নোৱাৰো এইটো ক'ব নোৱাৰে ঠিক আছে তো কি কয় মোটামুটি মান্থলি ইনকাম কিমান মান হয় তা অনুমান ড্ৰাইভিং হিচাপে 13000 আচ্ছা ঠিক আছে তো আকৌ মই আতাহাৰ মণ্ডলৰ কাষলৈ গৈছোঁ ভিডিঅ'টো 3 মিনিট মানৰ এটা দীঘলীয়া ভিডিঅ' বনাম তাহাৰ মণ্ডল কওকচোন বৰ্তমান আজিৰ দিনটোত কি মানে কি চিন্তাধাৰা কৰি আছে আজিৰ দিনটোৰ কাৰণে কি মনোভাৱ মনত কি ভাৱ হৈ আছে এতিয়া আজিৰ দিনটো মানে এনেকুৱা যে চলি লাগি আছে তো এনেকুৱা ইনকাম থাকিলে ভৱিষ্যতে ড্ৰাইভাৰ বিলাকৰ আৰু কোনো নাই পেটত গামছা বান্ধিব লাগিব নেকি খোৱা লোৱাৰ কাৰণে আচ্ছা আচ্ছা তেনেহ'লে কি কৰা যায় বস্তুটো ডিজেল সামান্য পৰিমাণে কমিছে ডিজেল পেট্ৰল আৰু বস্তুৰ মূল্যটো ইমান কমা নাই মোটামুটি এটা পেকেট তেলৰ 1 লিটাৰত মোটামুটি 200 টকা দিব লাগে যথেষ্ট বেছি হৈ আছে তো চলিবৰ কাৰণে সকলোৰে নিশ্চয় অসুবিধা হৈছে তো ঠিক আছে এতিয়া কি লোড কৰিব কওকচোন কওক বাৰু গাড়ী লৈ আহিছে এতিয়া লোকাল টিপত আহিছো লোকাল টিপত আহিছে না বিগ বাজাৰ ভাঙাঘৰ আচ্ছা এইপিনে আছে আকৌ এবাৰ দিছোঁ মই ভিডিঅ'টো ঘূৰাই কওকচোন বাৰু আজি কেতিয়াৰ পৰা লাগি আছে লোডটো কৰিবৰ কাৰণে ৰাতিপুৱা 9টাত আহিছো এতিয়ালৈকে লোড হ'ব কেতিয়া লোড হ'ব কেতিয়া হ'ব নেকি 3টা বাজি আৰু কেতিয়া খালী হ'ব কেতিয়া যাব কালি ৰাতি যাম কালি খালী হ'ব আচ্ছা ঠিক আছে তো বন্ধুসকল ডিয়াৰ গাইজ মই আপোনালোকক কথাটো ড্ৰাইভাৰবিলাকৰ কি মতি গতি হৈ আছে দেখাই আছোঁ আপোনালোকে শুনি আছে তো ডিয়াৰ গাইজ লাইক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকক এনেকুৱা ভেৰাইটিজ কোৱালিটিৰ ভিডিঅ' দি থাকিম ডিফাৰেঞ্চ টাইপৰ ভিডিঅ' আপোনালোকে চাই থাকিব আৰু এজন ড্ৰাইভাৰ কাষত আছে ইয়াক আকৌ এবাৰ সুধিম আজি কিবা খোৱা লোৱা হ'লনে খোৱা লোৱা দিয়াই নাই দিয়া নাই তেনেহ'লে দিয়ে নিদিলেতো কিবা এটা নিশ্চয় কৰিব লাগিব এনেকৈতো খালী পেটত থাকিব নোৱাৰি কৈছে পঠাই দিম বুলি দিয়া নাই আচ্ছা পঠিয়াই দিম বুলি কৈছে কিমান দুখ কষ্ট কৰি আছে ড্ৰাইভাৰবিলাকে দেখিছেনে দেয়াৰ গাইজ গতিকে কষ্ট হ'লেও জীৱনটো চলাই নিব লাগিব জীৱন চলাই নিয়াৰ ক্ষেত্ৰত মানে ন' কম্প্ৰমাইজ কোনো তাতে কম্প্ৰমাইজ কৰা নাযাব যিমান কষ্ট হওক যিমান দুখ হওক আমি চলিবই লাগিব চলি যাবই লাগিব তো ডিয়াৰ গাইজ ঠিক আছে মই যিখিনি পাৰোঁ ড্ৰাইভাৰবিলাকৰ পৰা মোটামুটি মতামত লৈ ল'লোঁ আৰু ড্ৰাইভাৰবিলাকে ভিডিঅ'টো চাব কেনেকৈ পাল কি মানে ভালে লাগিল না বেয়া লাগিল আপোনালোকে কমেণ্টত লিখি জনাব গতিকে থেংক ইউ ডিয়াৰ গাইজ ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ